ৰাম ৰাম কৃষ্ণ কৃষ্ণ বন্ধু বান্ধৱীসকল, আপোনালোকে ছোৱালী যদি বিয়া দিয়ে তেতিয়াহ'লে আপোনালোকে নিজৰ ঘৰৰ পৰা এই তিনিবিধ বস্তু কেতিয়াও আপোনাৰ নিজৰ ছোৱালীজনীক কেতিয়াও নিদিব লাগে। আপোনালোকে বিয়াৰ সময়ত পালেং চেয়াৰ অন্য বেলেগ উপহাৰ দিয়ক, কিন্তু আপোনালোকে মৰমত এই তিনিবিধ বস্তু যদি দি দিয়ে তেতিয়াহ'লে আপোনালোকৰ ঘৰখন দৰিদ্ৰতো হ'বই হ'ব, লগতে ছোৱালীজনীৰ ঘৰখনতো হাই কাজিয়া কণ্ডল হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক আজিয়ে মই কওঁ যে আপোনালোকে বিয়া দিলে ছোৱালীজনীক এই তিনিবিধ বস্তু কেতিয়াও নিদিব। আপোনালোকে এই তিনিবিধ বস্তু দিলে ছোৱালীজনীৰ ঘৰখনত কণ্ডল কাজিয়া লগতে সুখ শান্তি কেতিয়াও নহ'ব, কেৱল অশান্তি হ'ব। সেইকাৰণে আপোনালোকে মনত ৰাখিব যে আপোনালোকে ধান আৰু আপোনালোকে লগতে পাণ কেতিয়াও নিদিব, কাৰণ ধান হৈছে মা লক্ষ্মীৰ প্ৰতীক। যেতিয়া আপোনালোকে ধান দি দিয়ে তেতিয়াহ'লে আপোনালোকৰ লক্ষীটো গুচি যায়, অধাচাৰী আমাৰ ঘৰখনত বাস লয়। আৰু লগতে পাণ আপোনালোকে দিলে আপোনালোকৰ ঘৰখনত যিমান মান দণ্ড আছিল সকলো নিশেষ হৈ যাব। আৰু সেইকাৰণে পাণেই হ'ল মান, পাণ ঘৰখনত থাকিলে মান বাঢ়ে। আৰু আপোনালোকে যেতিয়া নিজৰ মান সন্মান খেদাই দিব তেতিয়াহ'লে আপোনালোকৰ ঘৰখনত মা লক্ষ্মী কেনেকৈ থাকিব? মা লক্ষ্মী আপোনালোকৰ ঘৰখনৰ পৰা চিৰ বিদায় ল'ব। সেইকাৰণে আপোনালোকে আপোনালোকৰ ছোৱালীজনীক বিয়া দিয়াৰ সময়ত বহুতে বিভিন্ন ধৰণৰ কথা ক'ব পাৰে, কিন্তু আপোনালোকে মুঠেই মনত ৰাখিব এই কথাকেইটা, তেতিয়াহ'লে আপোনালোকে দৰিদ্ৰৰ পৰা হাত সাৰিবলৈ পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, এই মোৰ সৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক একাষাৰ কমেণ্ট যোগে জনাব।